নমস্কাৰ ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম চন্দ্ৰযান-2ৰ বিষয়ে। চন্দ্ৰযান-2 কি, ইয়াৰ বিভিন্ন পাৰ্টছৰ বিষয়ে, চন্দ্ৰযান-2 কি কাৰণত পঠাল, সকলোবোৰ আমি আজি আলোচনা কৰিম। চন্দ্ৰযান-2 হৈছে আমাৰ ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে পঠোৱা এখন যান হয় আৰু ইয়াত চন্দ্ৰৰ আমাৰ যিটো দক্ষিণ মেৰু আছে, যিটো ফাল আমি চকুৰে দেখা নাপাওঁ, য'ত সূৰ্যৰ পোহৰ নপৰে, সেইটো ভাগলৈ অধ্যয়নৰ কাৰণে যিখন যান পঠোৱা হৈছিল সেইখন হৈছে চন্দ্ৰযান-2। আৰু ইয়াত ভাৰতবৰ্ষ প্ৰথম ৰাষ্ট্ৰ যিয়ে নেকি এনেকুৱা প্ৰচেষ্টা কৰিছে। ইয়াৰ পিছত আমি অধ্যয়ন কৰিম চন্দ্ৰযান-2ৰ বিভিন্ন পাৰ্টছৰ বিষয়ে। ৰকেটখনৰ নাম কি, এবাৰ লেণ্ডাৰ বিক্ৰম কি হয়, প্ৰজ্ঞান কি হয়, অৰ্বিটাৰ কি হয়, এইবোৰ কথা আমি আলোচনা কৰিম। ইয়াত যিটো প্ৰথম ভাগ আছে সেইটো হৈছে প্ৰথম কৃত্ৰিম উপগ্ৰহটো, আৰু ইয়াত অৰ্বিটাৰ, বিক্ৰম লেণ্ডাৰ আৰু তাৰ ভিতৰত প্ৰজ্ঞান এইখিনিতে আছে। আৰু ইয়াত দ্বিতীয় ভাগটো আছে ইয়াৰ ৰকেটখন, ইয়াৰ নাম হৈছে GSLV Mark 3, আৰু ইয়াত সম্পূৰ্ণ ইন্ধন আছে। ইন্ধনৰ কাৰণে আমাৰ পৃথিৱীৰ পৰা ৰকেটখন শূন্যলৈ নিয়াত সহায় হয়। আৰু প্ৰথম যিটো ভাগ হৈছে সেইটো হৈছে অৰ্বিটাৰ, আৰু অৰ্বিটাৰখন হৈছে চন্দ্ৰৰ চাৰিওফালে ঘূৰি থকা, আৰু ইয়াৰ এইবছৰলৈ বিজ্ঞানীসকলে ঘূৰি থাকিব বুলি কৈছে। আৰু দ্বিতীয় ভাগটো হৈছে লেণ্ডাৰ বিক্ৰম, আৰু লেণ্ডাৰ বিক্ৰম হৈছে যিটো চন্দ্ৰৰ পৃষ্ঠত পৰিব, আৰু সেইটো হৈছে লেণ্ডাৰ বিক্ৰম। আৰু তৃতীয় ভাগটো হৈছে প্ৰজ্ঞান, আৰু প্ৰজ্ঞান হৈছে বিক্ৰম লেণ্ডাৰৰ ভিতৰত থাকিব। বিক্ৰম লেণ্ডাৰ যেতিয়া চন্দ্ৰৰ পৃষ্ঠত পৰিব তেতিয়া তাৰ পৰা ওলাই বিভিন্ন কেমিকেল সম্বন্ধ আৰু চন্দ্ৰৰ পৃষ্ঠ সম্বন্ধ বিভিন্ন তথ্য আমাক ইছৰো যোগান ধৰিব। আৰু এইটো হৈছে সম্পূৰ্ণ বিক্ৰম লেণ্ডাৰৰ ফটো, আৰু আমাৰ যিটো ইছৰোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে, এইটো যোগাযোগ বিচ্ছিন্ন হৈছে। আৰু এইখন হৈছে প্ৰজ্ঞানৰ ছবি, ইয়াত প্ৰজ্ঞানৰ বিভিন্ন ভাগ ইয়াত দেখুওৱা হৈছে। আৰু এইটো হৈছে সম্পূৰ্ণ মডেলটো, য'ত 34টামান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটাৰ পৰা লঞ্চ কৰাৰ পিছত কেনেদৰে পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ চন্দ্ৰৰ কক্ষপথত স্থান গ্ৰহণ কৰিব, তাৰ পিছত কেনেদৰে এই চন্দ্ৰত লেণ্ড কৰিব, সম্পূৰ্ণ মডেলটো ইয়াত দেখুওৱা হৈছে। Robot Vikram separated from the craft ahead of its planned touchdown. If successful, India will become only the 4th country in the world to have achieved a controlled soft landing. Its previous mission in 2008 ended with the spacecraft probe intentionally crashing into the moon. The landing site this time is around 600 kilometers from the lunar South Pole, an unexplored section of the moon. After landing, Vikram will release India's first lunar rover onto the surface. It may be small, but it carries instruments that will measure, among other things, water deposits. Scientists know they exist thanks to India's 2008 mission, which mapped the moon's surface from orbit. There's a lot riding on this €126 million endeavour. Not only does India hope to advance the world's understanding of the moon, it also wants to prove how advanced it is in space technology.